Hello everyone. পাভ মাছ আনছি ৰ'ব হে শহুৰৰ পুতকা আনা নাই শহুৰৰ পুতকৰ খুৰখালকে দি থৈ গেছি তাকো গোটাই একেবাৰে গন্তি কৰি দিছি তিনটা মানুহ দুটাকে খাবা দিছি শহুৰৰ পুতকে সিমান এটা ভাল নাপায় পাভ মাছ মানে টুকুৰা মাছে ভাল পায় এক টুকুৰাকে হওক বা দুই টুকুৰাই হওক খালো দে মাছ সেনেহেন বোলা কথা আৰু পাভ মাছটো অলপ পাতলা নে অলপ মানে কমকে খাবা হান পায় বোলে আৰু মানে তেওঁৰ মতে আৰু দেখছো বাৰু যে কি হওক মিক্সিৰ বাতিটোত বেয়া চেয়াৰ ভিজাই থৈ দিলো কিন্তু কি হব লাইট নাই কাৰেণ্ট নাই আৰু বাছ ইগিলা পটা চটা এতিয়া উলাই ললো কাম বাঢ়ি গেল কেতিয়াবা মানে ইমান অশান্তি কৰে লাইফটো কি কব আৰু মাথাৰ বিষ তুলেই দে কিন্তু আৰু উপায় নাই দেখচোন আৰু পাকঘৰৰ কাম কৰিবই লাগব না পটাখান উলাই লৈ বেহাৰখিনি বদবেয়া থৈ ইপিনে মাছখিনিও বহাই দিলো মাছখিনি বহাই দিও দেখছিনে দুৰৱস্থা আজি কিবা শনি লাগছে অম্পা শনি লাগাত কিন্তু মই ইমান এটা বিশ্বাস নকৰো কিন্তু তথাপি আৰু উপায় নাই লাগা বুলিয়ে ভাবছো তাকে মনত পেলাই আছো আজি ৰাতিপুৱাই উঠিবা কাক দেখা পালো জীৱনত আৰু দ্বিতীয়বাৰক যাতে মই চাবা নোৱাৰো কাৰণ এনেই মোৰ দুৰ্যোগ কোনোদিনে হোৱা নাছিল এইবাৰে প্ৰথম এনকে মাছ ভাঙি মোৰ অৱস্থা নাই লাইট নাই ৰাম মোৰ যে কামগিলা বাচি দেচোন কিন্তু খং নামে চন্দাল বুলি কৈ নিজকে সান্তনা লবি মই বোলো নাই ভাবছিলো ভিডিঅ' নকৰো কিন্তু নাই মই বাজি ভাঙা মাছেদি হলেও ভিডিঅ' বনামে সেনকে বুলি ভাবি অকনমান মানে চিল হৈ পেলাই কামখিনি কৰি আছো আৰু এনেও খংটো মই যিমান পাৰো কমাবাক লাগে চেষ্টা কৰো মানে খং নুথাকলে চাওঁ আৰু কিন্তু যেতিয়া উপায় নহয় হয় তেতিয়াতো আৰু খংটো উদ্ভয়ে দেখছো ইমানো আৰু ধৰ হেৰি মানুহ নহয় হয়নে বাৰু খং চং দমালো দমে পেলাই এতিয়া বৰ ধুনীয়াকে বনাই আছো কাৰণ কিয় খং কৰি বোলে ভাত আঞ্জা বনালি সেই ভাত আঞ্জা বিষতকেও বোলে গোটেই ভয়ানক হৈ যায় আৰু বিষ খোৱাবা মোৰ ঘৰৰ মানুহকেইটাক ইচ্ছা নাই সেইকাৰণে মই বোলো নাই এটা নাম গাই বৰ ধুনীয়াকে বনাই আছো ভাঙা মাছখিনি কাঢ়ি থৈ মানে মাছখিনি ভাজা হোৱাৰ পিছত সেইখিনি তেলতে যদি লাগে তেল আৰু অলপ দিব আৰু যদি নালগে বুলি ভাবি নেদবো তেতিয়া এটা শুকান জ্বালা দিছো শুকান জ্বালাৰ পৰিমাণটো এটা দুটা বেছিও কৰি দিবা পাৰে তাৰ পিছতে তাতে অলপ পিয়াজ দিলো পিয়াজখিনি ভাজি থাকি অকনমান কি আৰু কেইটুকুৰা মান নেহুৰ কুটি লৈছিলো থেতেলি লৈছিলো নেহুৰ খিনি আগে ভাজি ললো পিয়াজৰ লগত ভাজি লৈ বিলাহী খিনি দিলো কাটি ৰাখা এক চিকুট মান চেনিও দিছো আৰু বিলাহী খিনি দি বিলাহী খিনি একদম গলি যাৱাকে ঢাকোন মাৰি থৈ ভাজি আছো বিলাহী খিনি একদম বৰ ধুনীয়াকে গলি গেছি তাত যি বটি ৰাখিছিলো বেহাৰ খিনি লগতে আদা খিনি সেইখিনিও দি দিলো গোটেইখিনি একদম ভালকে ভাজা যাৱাৰ পিছতে এখন চৌকাত আৰু গৰম পানীও বহাই থৈ দিছিলো সেই গৰম পানীখিনি বহাই দিলো মানে ঢালি দিলো আৰু গৰম পানী দিয়ে যেতিয়া ভকভকে উতল আহিব ভাঙাই চাঙাই যি মাছ আছিল গোটেইখিনি মাছ ঢালি দিলো মাছখিনি দিয়ে তাতে এতিয়া আৰু পকা জ্বালা দুটা ফালি দিছো জ্বলাকেইটা কিন্তু বটিও দিবা পাৰে দে অলপমান তাতে ভিনেগাৰো দিছো বেহাৰাই দি বনোৱা আঞ্জাখনত টেঙা মিঠা আৰু জ্বালাটো যদি সম পৰিমাণৰ হয় নহয় ইছৰাম বেহাৰৰ আঞ্জাখন খাব আৰু মানে এনেকে খাই মই ভাল পাওঁ দেখোন চবৰে গিলা বেলেগ কিছুমানে আৰু চেনি তেনি নেদাকাও খাবা পাৰে সেইটো আপোনাৰ কথা দি পেলাইও খাই চাবা পাৰে তেতিয়া ভাল লাগব নতুন বস্তু সদায় ট্ৰাই কৰবা লাগে নে কি কয় ভিডিঅ'টো পিছে কেনে পালা যদি ভাল লাগছি অলপ শ্বেয়াৰ কৰি দিব লগ পাম দিয়ক আৰু এটা নতুন ভিডিঅ'ত আজিকলে আইছো বাই।